বাড়ি বৰিমুখ ৰাস্তা একটা উদ্ঘাটন হ'ল আৰু এতিয়া অঞ্চলিৰ পৰা কোৱাৰী চকলৈকে এইটো এটা ৰাস্তা আৰু এটাটো হ'ল কেশৱ নগৰ ডুমনি এই তিনিটা আসাম মালা আণ্ডাৰত উদ্ঘাটন কৰা দুটা ইতিমধ্যে হৈছে আৰু এটা লাষ্ট আছে আৰু ইয়াৰ পিছত আমাৰ বাওকুংগ্ৰী সমষ্টিটো আৰু আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বডিএলৰ কিছুমান স্কিম আছে তিনিটা সেইটো আমি উদ্ঘাটন কৰিব তো সেইবিলাক আচলতে প্ৰমোদ বড়ো চৰকাৰৰ দিনত চেংচন হোৱা এইটোকে মই উদ্ঘাটন কৰি আছোঁ প্ৰমোদ বড়োৱে ইচ্ছা কৰিলে কাম কৰিবৰ কাৰণে ইচ্ছা কৰিলে নিজৰ সময়তে সেইখিনি ৰাস্তাটো উদ্ঘাটন কৰিব পাৰিলে হয় কিন্তু সি ইচ্ছা নাই সেইকাৰণে উদ্ঘাটন কৰা নাই সেইখিনি ৰাস্তাটো প্ৰমোদ বড়োৰ দিনতে উদ্ঘাটন হ'ব লাগিছিল কামটো আৰম্ভ কৰিব লাগিছিল ই কৰা নাই মানে মতলবটো বেয়া তাৰমানে ৰাস্তা নালাগে ৰাস্তা ভাল হ'ব নালাগে আৰু খাৱাৰ ধান্দা হয়তো খাবলৈ পোৱা নাই সেইকাৰণে ৰাস্তাটো উদ্ঘাটন কৰা নাই এইবিলাক কথা BTC বাসীয়ে এইবাৰ উন্নয়ন দেখিবলৈ পাব BTC বাসীয়ে এইবাৰ উন্নয়ন দেখিবলৈ পাব মানে যিটো আশা কৰিছে মই কৈ আছোঁ ইলেকশ্যন সময়তে যেনেকুৱা আশা কৰিছে ইয়াতকৈ মই ডাবল গুণ কাম কৰিম আৰু কিবা নতুন পৰিকল্পনা আছে নতুন পৰিকল্পনা আপোনালোকে যেনিবা আমাৰ বাক্সাত আমি কৈছোঁ বাক্সা জিলাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আৰু ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট এইবিলাক আমাৰ নতুন পৰিকল্পনা মানে এইটো হ'ব পৰিকল্পনা নহয় এইটো আমি কৰিম আৰু ঠিক তেনেকুৱা আমাৰ এতিয়া ৰূপসী এয়াৰপৰ্টৰ কথা ৰূপসী এয়াৰপৰ্টটো অলপ মডিফিকেশ্যনৰ দৰকাৰ আছে সেইকাৰণে লেণ্ডিং বা টেক অফৰ অলপ অসুবিধা হৈছে বোলে সেইটো আমি লেণ্ডৰ কিছু সমস্যা আছে সেইটো আমি ঠিক কৰি দিম আৰু এতিয়া জানুৱাৰী মাহৰ ভিতৰতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব কোকৰাঝাৰ টু গেলেপু ৰেল লাইনটো উদ্ঘাটন কৰিবৰ কাৰণে এইবিলাক আমাৰ খুব ডাঙৰ ছাকচেছ আৰু এনেকুৱা বহুত ভাল ভাল প্ৰজেক্ট আছে আপোনালোকে দেখি থাকিব উদ্বোধন কৰিছোঁ আৰু অতি সোনকালে যোনে দায়িত্ব পাইছে ঠিকাদাৰ হিচাপে নিশ্চয় কামটো আৰম্ভ কৰিব মুঠতে বহুত বছৰৰ পৰা ৰাইজে সেইটো বিচাৰি আছিল আজি আসাম মালা যোগেদি এই ৰাস্তাটো আৰম্ভ হ'ব আপোনালোকৰ চৰকাৰ আহল ল'বলগীয়া আছে জিলাই জিলাই এইটো আচলতে প্ৰমোদ বড়ো দিনতে চেংচন হোৱা ৰাস্তা কিন্তু প্ৰমোদ বড়োৱে সেইখিনি ৰাস্তাটো উদ্বোধন কৰা নাই কিয় বা নাজানো তাৰমানে তাৰতো হ'ল মতলবটো বেলেগ তাৰমানে খাব পোৱা নাই যে পইচা পোৱা নাই এই কাৰণে নহ'লে এইখিনি ৰাস্তা BTCত 8টা ৰাস্তা আসাম মালা এই ৰাস্তাটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা কিন্তু সি উদ্বোধন কৰি পেলাই যোৱা নাই মানে কি কাৰণটো কি ৰাস্তা বনাব নালাগে পইচা খোৱাৰ ধান্দা আছিল দিয়া নাই হোৱা নাই সেইকাৰণে ৰাস্তাটো সি বনাই যোৱা নাই এনেকুৱা মেলা আছে আপুনি চাওক আমাৰ দিনৰ যে চৰকাৰ হৈছে হয় কিন্তু আমাৰ দিনৰ পইচাটো এপ্ৰিল মাহৰ পৰাহে চলিত বছৰ 26-27 এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব আমাৰ পইচাটো কিন্তু এতিয়া আমাৰ চৰকাৰটো হ'ল 4-5 মাহ আগত এতিয়া প্ৰমোদ বড়োৰ দিনত যিখিনি পইচা প্ৰমোদ বড়োৰ দিনত পাইছে সি ব্যৱহাৰ কৰা নাই গোটেই পইচাটো আকৌ ৰিটাৰ্ণ গ'লে হয় মই যদি প্ৰমোদ বড়োৰ নিচিনা হ'লে হয় কিন্তু মই এনেকুৱা চিন্তা কৰা নাই প্ৰমোদ বড়োৱে যিখিনি পইচা খাই পেলাই আধৰুৱা থাকিছে সেইখিনি কামটো মই কৰি আছোঁ আপুনি অহাৰ লগে লগে BTCত নতুনকৈ সংগ্ৰাম আৰম্ভ হৈছে এইটো সংগ্ৰাম নহয় তাৰমানে BTCত হাৰিছে যে আকৌ চৰকাৰত বহিব লাগে যেনে তেনে ইহঁতে BPF দলে চৰকাৰ কৰাটো ইহঁতে সহ্য কৰিব পৰা নাই কথা এইটো সংগ্ৰাম নহয় এইটো মানে ৰাজনীতিক পুৰা ৰাজনীতি আছে মুঠতে ইহঁতে আজিলৈকেও মানি ল'ব পৰা নাই যে BPF চৰকাৰে চৰকাৰ বনোৱাটো লুণ্ঠন চলাইছেতো কিয় চলোৱা নাই আপুনি চাওক 200-300 কোটি সি ভাড়া নাই খাইছে বাকীখিনি কিন্তু সেইখিনি পইচাটো সি খাবৰ কাৰণে সময় পোৱা নাই
বা হয়তো দিয়া মানুহবিলাক দিয়া নাই, সেইকাৰণে এইখিনি পইচাটো থাকি গৈছে। তদন্ত দিব নেকি স্যার? হা? তদন্ত হ'ব নেকি স্যার? এই যে দুর্নীতি হৈছে কি তদন্ত হ'ব, কি তদন্ত হ'ব? এইটো ল এণ্ড অৰ্ডাৰ বা জুডিচিয়েল পাৱাৰটো আমাৰ হাতত নাই। প্ৰমোদে যদি কিবা লুণ্ঠন কৰিছে সেইটো অডিটত দেখাব, অডিটে কি কয় কিন্তু লুণ্ঠন চলাইছে। ইয়াতো আৰু কি ক'ব লাগে। স্যার যেহেতু বিধানসভা নির্বাচন আহি আছে, বিটিচিত আপোনালোকৰ কিমান নাই, ৰকমৰ বিটিচি বুলি নহয়, আমি এতিয়া NDA ত আছে। NDA হিচাপে ইলেকশ্যন খেলিব। যেনিবা আমি 126টা চিটত আমাক কিমান দিয়ে আমি আলোচনা কৰিম। হয়তো 15-20টা নিশ্চয় পাব পাৰে। 126টা ভিতৰত BPF কিমান চিট পাব বা আমি কিমান চিট খেলিবৰ কাৰণে আমাৰ ষ্ট্ৰেংথ আছে, সেইখিনি কথাটো আমি আলোচনা কৰিম। কিমানটা বিচাৰিব আপুনি? কিবা বিচাৰিব নেকি? আমিতো 20টা 20টা বিচাৰিব। ইয়াত ইকুইপেল শূন্য হ'ব নেকি এইবাৰ? UPPLটো শূন্য হয় না নহয়, UPPL কোনে ভোট দিব এতিয়া? চৰকাৰ থকা সময়তে ভোট দিয়া নাই, এতিয়া আৰু চৰকাৰ নাই। চৰকাৰ কাৰ হ'ব স্যার ষ্টেটত? চৰকাৰ আমাৰ NDA হ'ব, NDA 100%। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব আৰু। আৰামছে। স্যার ইউপিপিএল এটা অভিযোগ কৰি আছে, আপোনাৰ চৰকাৰ গঠন কৰাৰ পিছতে শ্ৰীৰামপুৰত গৰুৰ মহৰ চিণ্ডিকেট আৰম্ভ হৈছে। এইবিলাক মই নাজানো, এইবিলাকত মই নাই। প্ৰমোদ বড়ো নিশ্চয় এইবিলাক কাম কৰি আছে, সেইকাৰণে সেইটো সপোন দেখি আছে বোলে। মই এইবিলাকত নাই।